ইয়াত দুৱাৰ খুলিব পাই গ'লোঁ মানে ইয়াত চব আগতে পূৰা খৰ সঁজুলিবিলাক মানে এইখিনিতে ভৰাই থৈ দিয়া হৈছে ডাষ্টবিন বনোৱাত লাগি আছোঁ গাইছ চাওক ডাষ্টবিন এইটো কি ষ্টাৰ্ট হে গাইছ স্বাগতম নিপন ব্লগ আজি আমি গৈ আছোঁ গুফাত এনেকৈ খোজকাঢ়ি গৈ আছোঁ গুফালৈকে মানে আমাৰ য়াংলি পূজা যিহেতু আহি আছে বান্দৰ চাল বনাবলৈ গৈ আছোঁ আৰু আমাৰ গোটেই 12জন মানুহ এইফালে আহি আছোঁ আৰু বেলেগ এটা গাঁৱলৈ গৈ আছোঁ তাৰ পৰা হয়তো গাড়ী পাম চাওক আগৰ ফালে আৰু গোটেই পাহাৰ আৰু তাৰপৰা চাই থাকক ভিডিঅ'টো আৰু মই কি দেখাব পাৰোঁ কি দেখাব নোৱাৰোঁ আপোনালোকে লাষ্টলৈ চাই থাকক ক'ত গৈ আছে এতিয়া নাজানো পূৰা বেলি ওলাই আহিছে ন পূৰা ডেকা ল'ৰা জিৰণি আমাৰ জিৰণি খাল চাওক এইবিলাক চব জিৰণি খাল মানুহে আনা নহয় আহিলে মিলো ৰ'লা ৰ মৰেগা আহি পাইছোঁ নেলি পেট্ৰল পাম্প এই ইণ্ডিয়ান অইল পাম্প কিয় নাপাম ইয়াত পইচা দিলে চব পাম পেট্ৰল পাম্প ডিজেল পাম্প চব পাম কলাগুৰিৰ পৰা সোমাই আহিছোঁ এতিয়া ক'লৈকে লৈ গৈ আছে এইটো জেগাটো আহি গেল কলাগুৰি আহি গেল কলাগুৰি আহি গেল সাবৰহাট এইটো হৈছে কলাগুৰি আসাম কা নাজাৰা আহি পাই গৈছোঁ পুৰা ঢোল বনাই আছে চাওক ইয়াত দুৱাৰ খুলিব পাই গ'লোঁ মানে ইয়াত চব আগতে পূৰা খৰ সঁজুলিবিলাক মানে এইখিনিতে ভৰাই থৈ দিয়া হৈছে এইটো বৰল চাম লম্ফৰ না কি বুলি কয় এইটো চব আৰু এইফালে নেগেৰা আছে ঢোল আছে লাংখন চব বিশেষ আৰু একো দেখিবলগীয়া নাই বাৰু চব এইবিলাক লাদি এয়া হৈছে কুঁৱা ৰজাঘৰৰ কুঁৱা হয় এই বঢ়িয়া থাকিব লাগিব মানে এইখিনি জেগা চাফা কৰি মানে এইখিনিতে এতিয়া ঘৰ এটা বনোৱা হ'ব সৰুকৈ আপোনালোকে চাই থাকক দেই মানে সৰুকৈ ঘৰ এটা বনোৱা হ'ব এইখিনি জেগাতে মানে এইখিনি জেওৰা চেওৰা ভাঙিব লাগিব তামোল বুলি ৰুই দিছে আৰু এইবিলাক মানে অলপমান ভুল কৰিছে কোনো কথা নাই আৰু এইটো হৈছে ৰজাঘৰৰ পুখুৰী চাওক আৰু তেতিয়া পাছত ভালকৈ যে দেখুৱাই দিম বাৰু পাছত ডাষ্টবিন বনোৱাত লাগি আছোঁ গাইছ চাওক ডাষ্টবিন এইটো কি হয় এইটো কি হয় কোনো নাজানে কিন্তু মইহে জানো এইটো বিন্দাছ আৰু এইফালে অলৰেডি খৰ হৈ গৈছে এয়া চাওক এইটো খৰ হৈ গৈছে এইটোকে আমি বনাবলৈ আহিছিলোঁ এইটো হৈ গ'ল অলৰেডি আৰু এইফালে কি কয় এইটো চামাৰি নে কি বুলি ডেকা চাঙিটো বনাই আছে তাৰপাছত ইয়াত চাওক দেখিছে এইটো কিবা ফুল হয় ন অ' মাই গড ইমান কিউট আমাৰ বিশান্ত পেটলা টমাল চাচি আছে পূৰা বিন্দাছ বনাবলৈ হা আমি গৈ আছোঁ যিহেতু য়াংলি চাবলৈ সেইদৰে খবৰা পাইছোঁ এইফালে ঘৰটো বনাই থৈ আহিলোঁ এতিয়া গৈ আছোঁ আৰু দিয়া চাই আহোঁ জীৱনত প্ৰথমবাৰ আহিছোঁ মই একবাৰো অহা নাই সঁচাকৈ জীৱনৰ প্ৰথমবাৰ আহিছোঁ তয়ো ন প্ৰথমবাৰ আহিছোঁ একদম মানে আমি দুটাই প্ৰথমবাৰ প্ৰথমবাৰ আহিছে
প্ৰথমবাৰ দেখিছোঁ হাঁহটো। সেইবিলাক মানে চব দেখাই আছোঁ আপোনালোকক। ক'ৰ বোলে মানুহৰ ঘৰৰ মাজে মাজে যাব লাগিব নেকি? পাহাৰৰ কিনাৰে গৈ আছোঁ। তাকেতো মানে ভাল ছোৱালী পালে মানে ঘৰ যোৱাই থাকি যাব। কোনোবা কাৰোবাৰ যদি ভাল ছোৱালী আছে ইয়াক তাৰি দিয়ক, ই ঘৰ এইটো ৰাস্তাতে আমি আহিব লাগিব। গোভা গাঁৱত যিহেতু গোভা গাঁৱৰ মাজৰ ৰাস্তাটো এনেকুৱা গাইছ চব এনেকুৱা মানে গৈ আছোঁ আৰু মই চকল লদি আব মানে এই চক এই তই যে সীতা জখলা মানে অলপমান দেখা পাইছে আৰু আমি সীতা জখলা কাষে কাষে ঐ আইচক্ৰীম মেন কাৰ পেচা আছে দে অলপমান খোৱা, আমাৰ পইচা নাই। পাৰ্থি পাৰ লুৰি লুৰি ট্ৰাই মাৰালো গেলি আছে পিছত টিয়া লিংলে আব ঠিনিয়া লিংলে কিধৰ জানা হয় আমি নিৰি জানা হয় নিৰি তো গাইছ আমাৰ হৈ গ'ল, ভাত চাত খালোঁ আৰু এতিয়া মানে যাওঁগৈ আৰু বিশান্ত ভাল আছে, ৰাজীৱ ককাই দে ঐ ফ্ৰী ফায়াৰ খেল নেকি? রামচন্দ্র আইছে অলপমান গাই শুনা আমার বাড়ি আপনার কি আইছে আপনার কি